Hello students, welcome back to my channel Assam Kids Study. আজিৰ ভিডিঅ'টোত আমি পঢ়িম কেইবিধমান ফুলৰ নাম যিটো অসমীয়া আৰু ইংলিছ দুইটাতে লিখা আছে। বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। গোলাপ, রোজ, নাৰ্জি, মেৰিগোল্ড, পদুম, লটাছ, কৰবী, অলিয়েণ্ডাৰ, মালতী, জেসমিন, হেৱালী, নাইট জেসমিন, কপৌ, ফক্সটেল, তগৰ, কেপ জেসমিন, সূৰ্যমুখী, সানফ্লাৱাৰ, ভেটফুল, ৱাটাৰ লিলি, ডালিয়া, ইয়াক ইংৰাজীটো ডালিয়া বুলিয়ে কোৱা হয়। গুটিমালি, ষ্টাৰ জেসমিন, লেভেণ্ডাৰ, ইয়াক ইংৰাজীটো লেভেণ্ডাৰ বুলিয়ে কোৱা হয়। টিউলিপ, টুলিপ, নীলঘণ্টা, ব্লু বেল, এইকেইটা হৈছে কেইটামান ফুলৰ নাম। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক অৱশ্য কৰিব আপোনালোকে, আৰু যদি আপোনালোক মোৰ চেনেলত নতুন তো প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব। মই এনেধৰণে ষ্টাডি ৰিলেটেড ভিডিঅ'বোৰ বনাই থাকোঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।